প্ৰিয় বন্ধু বান্ধৱীসকল, সৰু অকণমানি ভিডিঅ' এটা লৈ আকৌ আপোনালোকৰ ওচৰত আহিছোঁ। আদৰি ল'ব, ৰ'ব ক'ত যায়, এৰি থৈ নাযাব। আপোনাৰ মোৰ বন্ধু হয়। ঠিক আপোনাৰ পষ্টটো মই যেনেকৈ চাই যাওঁ, আপুনিও এবাৰ চাই যাওক। লাইক কমেণ্টটো আপোনালোকৰ কথা। আপুনি এটা কথা সদায় মন কৰিব, আপুনি ছ'চিয়েল মিডিয়াত কাম কৰিছে যেতিয়া আপুনি ইজনে সিজনক সহায় কৰিবই লাগিব। আপোনাৰ আজি 5 বছৰ বা 2 বছৰ আগতে যিটো পোষ্টত আপোনাৰ লাইক কমেণ্ট ইমানখিনি আহিছিলে, আপোনাৰ বন্ধুসকল ইমান ধুনীয়াকৈ সহায় জানে। যেতিয়া আপোনাৰ ফেচবুকত কাম কৰিবলৈ লৈছে, আপোনাৰ পোষ্টত তেনেকুৱা কমেণ্ট আহিছেনে? নাই। কেতিয়াও আপোনাৰ চিনাকি মানুহখিনিৰ পৰা সেইটো আশা নকৰিব। অচিনাকি কিছুমান লোক আহিছে যিখিনি আপোনাক বন্ধু হিচাপে গ্ৰহণ কৰিছে, সেইসকলৰ লাইক কমেণ্টখিনি আপুনি চাব। আপোনাক কিমান ধুনীয়াকৈ সহায় জনাইছে। গতিকে আমাৰ বন্ধুসকলে আছে কিছুমান তেনেকুৱা পষ্টবিলাক চাই গুচি যায়। আপুনি বা মই তাৰ ভিতৰতে কিছুমান আমি এৰি থৈ যাব নোৱাৰোঁ। চকুৰ আগত আমাৰ যেতিয়া পষ্টটো আহিব, তেখেতক আমি সহায় জনামেই, কাৰণ তেখেতেও কাম কৰিছে কিবা এটা আগবাঢ়ি যাম বুলি। মই কৰিছোঁ, আপুনি কৰিছোঁ, সকলোৱে কৰিছে। গতিকে ইজনে সিজনক যদি সহায় নকৰোঁ, সেইটো 100% আপুনি আশা নকৰিব কিবা এটা ফেচবুকত সফল হ'ম বুলি। গতিকে আপোনাৰ আগত যিখিনি পোষ্ট পায় আপোনাৰ বন্ধুসকলৰ, আপুনি সকলোকে লাইক কমেণ্ট দি যাওক। আপুনি নিজেই গম পাই গৈ থাকিব যে মই কিমান আগবাঢ়ি গৈছোঁ। গতিকে মই নিজৰ ক্ষেত্ৰত এইটো প্ৰমাণ হাতে হাতে পাইছোঁ। সেইকাৰণে আপোনালোকৰ সহায় হ'ব বুলি ময়ো আপোনালোকক জনাইছোঁ। গতিকে তেনেকৈ সকলোৱে মিলিজুলি আমি কাম কৰোঁ। আমাৰ সৰু সৰু পেজবিলাক যাতে ইজনে সিজনক সহায় কৰি আগবঢ়াই লৈ যাব পাৰোঁ। আজি এটা সৰু স্তৱক পাঠ কৰোঁ, আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলোঁ। শুনিবচোন এবাৰ। এটি হাঁহি, এমুঠি মৰম, হৃদয়ত থৈ যোৱা এখনি ছবি, হেৰাই যাব নোৱাৰাকৈ ৰাখিছোঁ সাৱটি। হেৰুৱা অতীতৰ চিনাকি মৰমবোৰে আজিও আছে মোৰ চকুলো মুচি। ধন্যবাদ। শুভৰাত্ৰি বন্ধুসকল।